নমস্কাৰ বন্ধুসকল, মই ভাস্কৰ জ্যোতি হাজৰিকা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল টেকনিকেল মায়ং। আজি আমি কথা পাতিম পাৰফিউমৰ বিষয়ে, গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন শুকান হাত আৰু এই শুকান হাতখনেৰে এটা শুকান পলিথিনৰ ওপৰত চাপ প্ৰয়োগ কৰিম যাতে ইয়াৰ ৰং আৰু লগতে ইয়াৰ ৰং এৰোৱাৰ চেষ্টা কৰিম আৰু আমি চাম ইয়াৰ ৰং এৰাই নে নেৰায়। চাওক, আমি এই চিফ বুলি লিখা এই ঠাইডোখৰ ৰং এৰোৱাৰ চেষ্টা কৰিছিলোঁ। ইয়াৰ ৰং বিশেষভাৱে এৰুৱাবলৈ সক্ষম নহ'লোঁ। আমি ইয়াৰ ওপৰত কিছু পৰিমাণে পাৰফিউম মাৰিম আৰু চাম ইয়াৰ ৰং এৰাই নে নেৰায়। চাওক, আমি পাৰফিউম মাৰিলোঁ আৰু ইয়াৰ এই ৰং এৰুৱাৰ চেষ্টা কৰিম। আৰু চাওক, আমি ইয়াৰ এই গোটেই ৰংখিনি আঁতৰাবলৈ সক্ষম হ'লোঁ। গতিকে ইয়াৰ পৰা আমি গম পাওঁ যে এটা পাৰফিউম আমাৰ শৰীৰৰ কাৰণে, আমাৰ ছালৰ কাৰণে যথেষ্ট ক্ষতিকাৰক হ'ব পাৰে। গতিকে আপোনালোকে এটা পাৰফিউম ব্যৱহাৰ কৰাৰ আগতে খুব সাৱধানেৰে পাৰফিউমটো নিৰ্বাচন কৰিব। আপোনালোকে পাৰফিউমৰ সলনি আমাৰ দেশত আঁতৰ ব্যৱহাৰ কৰিব পাৰে। বিভিন্ন ধৰণৰ গছৰ পৰা প্ৰস্তুত কৰা আঁতৰ আমাৰ বজাৰত উপলব্ধ। অৱশ্যে তাৰ দাম কিছু পৰিমাণে বেছি। উদাহৰণস্বৰূপে বেলৰ আঁতৰ এমাজনতো আপোনালোকে কিনিব পাৰে অথবা আপোনালোকে বজাৰৰ পৰা কিনিব পাৰে। সেইসমূহ আমাৰ শৰীৰৰ কাৰণে যথেষ্ট ভাল। গতিকে আপোনালোকে তেনেধৰণৰ আঁতৰ যদি ব্যৱহাৰ কৰে আপোনালোকৰ শৰীৰৰ কাৰণে ভাল হ'ব। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু যদিহে ভাল পালে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বুটামটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ।